যজ্ঞৰ ঘৰ পৰা জন্মজাত ৰজা কৰ্ণদত্তৰ একমাত্ৰ পুত্ৰ নামৰ ধূৰ্বাক্ষ সেনাপতি কুমাৰ আজি মই পিতাৰ কাষলৈ যাম। পিতাৰ কাষলৈ? হয় সেনাপতি। কিন্তু কিয় কুমাৰ? মোৰ মৃগালয় যাবলৈ প্ৰবল ইচ্ছা হৈছে সেনাপতি। সেই হেতু মই পিতাৰ পৰা অনুমতি বিচাৰিম। মহাৰাজে অনুমতি দিব তাৰ কোনো আশা নাই কুমাৰ। নিদিব কিয় সেনাপতি, নিদিব কিয়? মই যে পিতাৰ একমাত্ৰ সন্তান, গতিকে মোৰ মনত পিতাই কেতিয়াও দুখ নিদিয়ে সেনাপতি। মহাৰাজে অনুমতি দিলেও সেই মন্ত্ৰী দেৱে জানো তোমাকে অনুমতি দিব? যত অনৰ্থকৰ মূল সেই মন্ত্ৰী ডাঙৰীয়া। এইবাৰ মন্ত্ৰীক মই বনলৈ নি বনৰীয়া হিংস্ৰ জন্তুৰ মুখত পেলাই হত্যা কৰিম। মাত্ৰ তুমি মোক সহায় কৰিবা সেনাপতি। সহায়? সহায় বাৰু কুমাৰ, তোমাৰ ইচ্ছা তাকে কৰিবা। এতিয়া আমি যাওঁ বোলা মহাৰাজৰ সমীপে।